নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে জিতুমণি নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছে। আজি আমি জানিম চন্দ্ৰযান 1 সম্পৰ্কে। চন্দ্ৰযান 1 আছিল মিছন টাইপ লুনাৰ অৰবিট এণ্ড ইম্পেক্টৰ। অপাৰেট কৰিছিল ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। ৱেবছাইট হ'ল www.isro.gov.in। মিছন ডিউৰেশ্যন হ'ল প্লেন 2 ইয়াৰ্ছৰ হ'ব আছিল, কিন্তু ফাইনেলছ 10 months 6 days। মেনুফেকচাৰ ইছৰো। লঞ্চ মাছ তাৰ ভৰ আছিল, ওজন আছিল চন্দ্ৰযান 1ৰ ওজন আছিল 1380 কিলোগ্ৰাম। ড্ৰাই মাছ ইয়াৰ ভৰ হ'ল 560 কিলোগ্ৰাম। পেলোড মাছ আৰু পেলোড মাছৰ পেলোডৰ ভৰ আছিল 105 কেজি। লঞ্চ ডেট হৈছে 22 অক্টোবৰ 2008। ৰকেট আছিল, যি ৰকেটৰ লঞ্চ কৰিছিল PSLV XLC-11। PSLV ফুল ফৰ্ম হৈছে পোলাৰ ছেটেলাইট লঞ্চ ভেহিকল। লঞ্চ ছাইট ক'ৰ পৰা লঞ্চ কৰিছিল? উৎক্ষেপণ কৰিছিল সতীশ ধাৱন স্পেচ চেণ্টাৰ এট শ্ৰীহৰিকোটা অন্ধ্ৰপ্ৰদেশৰ পৰা। প্ৰজেক্ট তাত কিমান টকা খৰচ কৰিছিল? 386 কোটি টকা। US ডলাৰ হিচাপত 88.73 মিলিয়ন। লাষ্ট কণ্টেক্ট 28 আগষ্ট 2009। 312 দিন কাম কৰিছিল চন্দ্ৰযান। 312 দিন আছিল চন্দ্ৰযানৰ 1ৰ সময়। ই 95% ছাকচেছ হৈছিল। ই ক'ত প'ল আছিল? এই চাৰ্থ প'লত কাৰণে লঞ্চ কৰা হৈছিল। চন্দ্ৰৰ দক্ষিণ অংশত পেলোৱাৰ কাৰণে। ষ্ট্ৰাকচাৰ ক্ৰিয়েটৰ আছিল ছেকলেটন। 14 নৱেম্বৰ 2008। আৰু নেম অফ পইণ্ট, সেইখিনি পইণ্টটো কি বুলি কোৱা হৈছিল? য'ত ক্ৰেছ হৈছিল সেই পইণ্টটো কোৱা হৈছিল জৱাহৰ পইণ্ট বুলি। এচিভমেণ্ট কি কৰিছিল চন্দ্ৰযান 1-এ? ৱাটাৰ মলিকুলছ লুনাৰ ছইল। তাত পানী থকাৰ সম্প্ৰতি দিছিল বা বৰফ। ইছৰোৰ তেতিয়া চেয়াৰমেন চন্দ্ৰযান 1ৰ সময়ত ইছৰোৰ চেয়াৰমেন আছিল মাধৱন নায়াৰ। তেওঁ 25টা ছাকচেছফুল মিছন কৰিছিল তেতিয়ালৈকে। তাৰে তেতিয়াৰ প্ৰাইম মিনিষ্টাৰ আছিল মনমোহন সিং। এইখিনি আমাৰ চন্দ্ৰযান 1 সম্পৰ্কে জানিবলগীয়া। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।